শান্তি ঐক্য আৰু প্ৰগতি সমাজখনৰ শান্তি নাথাকিলে আমাৰ উন্নতি নহয় আৰু ইয়াত যেহেতু অকল বড়োসকলে বাস কৰা নাই 14টা জনগোষ্ঠীৰ মানুহসকলে ইয়াত বাস কৰে তাৰ কাৰণে আমাৰ মাজত ঐক্য আনিব লাগিব তাৰপিছত প্ৰগতি শান্তি ঐক্য আৰু প্ৰগতি এই মূল মন্ত্ৰেৰে BPF দলে 2005 চনৰ পৰা আমি আগুৱাই আছোঁ তো ইয়াৰ প্ৰথমে শান্তি লাগিব আৰু বুজাবুজি লাগিব আমাৰ ইয়াত এতিয়া বিভিন্ন জাতি গোষ্ঠীৰ মানুহ আছে মানে বুজাবুজি নহ'লে আমাৰ মাজত এই বিভ্ৰান্তি এটা সৃষ্টি হ'ব তো আজি ওদালগুৰি জিলাত 2011 চনৰ লোকপিয়ল মতে 8,53,000 মানুহ আছোঁ আমি এই 8,53,000 মানুহৰ কি ধৰণে আমি উন্নতি কৰিম তো অকল 8,53,000 মানুহত অকল আমি ট্ৰাইবেলসকল নাই ইয়াত সকলো জাতি গোষ্ঠীৰ মানুহ আছোঁ তো ইয়াৰ কাৰণে ইয়াৰ শিক্ষানীতি কি হ'ব আমাৰ যাতায়াত হেডকোৱাৰ্টাৰ সাব ডিভিজন হেডকোৱাৰ্টাৰৰ লগত লিংক ৰোড আছিলে সেইবিলাক বনোৱা হৈছে না হোৱা নাই আমাৰ এতিয়া শিক্ষা ক'ত গঢ় দিয়া হয় LP স্কুল ME স্কুল হাই স্কুলবিলাক এই মানুহ বনোৱা হয় সেই মানুহ মানে বনোৱা অনুষ্ঠানবিলাক গঢ় দিয়া হৈছে নে নাই এইবিলাক আমি চাব লাগিব গতিকে 2005 চনৰ পৰা এনেকুৱা অহৰহ আমি শিক্ষানীতিক কি ধৰণে উন্নতি কৰিম তো আমাৰ যাতায়াত কেনেকুৱা উন্নতি হ'ব অকল এইখিনি নহ'লে চাফিচিয়েণ্ট নহয় কৃষক আমিতো কৃষিজীৱী প্ৰায় 80% মানুহে কৃষি কৰি খায় গতিকে ইয়াৰ কাৰণে বান দি ফালে আমি কৃষকসকলক কেনেকুৱা পথত পানী দিম সেই বিষয়ে আমি চিন্তা কৰিব লাগিব তো তাৰ কাৰণে এতিয়া আমি কৃষকসকলক বান দিছোঁ আজি স্কুল কলেজ গঢ় দিছোঁ আজি ওদালগুৰিত নলখামৰাত এখন ইঞ্জিনিয়াৰিং কলেজ চেংচন হৈ আহিলে আজি মানে হৰিচিঙা কোচপাৰাত এখনেই আমাৰ মডেল কলেজ হৈ গ'ল আজি মানে ভেৰগাঁৱত এটা পলিটেকনিক কলেজ মানে স্থাপন কৰা হ'ল এই বছৰে ক্লাছ হোৱাৰ কথা আছিলে সেইবিলাক অনুষ্ঠান গঢ় দিছোঁ কিহৰ কাৰণে এইবিলাক আমাৰ যিখিনি চিনিয়ৰ চাম মানুহ আছে আমি নপঢ়োঁ পঢ়িব আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পঢ়িব লাগিব ইয়াৰ কাৰণে সেইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানক আমি গঢ় দিছোঁ আকৌ গঢ় দিম আজি ওদালগুৰি জিলাখনত আৰু এখনেই আমি এগ্ৰিকালচাৰ কলেজ বিচাৰিছোঁ এখনেই আমি মেডিকেল কলেজ বিচাৰিছোঁ এইবিলাক অনুষ্ঠানৰ যোগেদি আমি ভাল মানুহ গঢ় দিব লাগিব অধিক শক্তিশালী ৰূপত UPPL দল আৰু BJP দলে এইবাৰ কিন্তু আগবাঢ়িছে খৈৰাবাৰী অঞ্চলতো তেওঁলোকেও প্ৰচাৰ কাৰ্য চলাই থকা দেখা গৈছে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান এইখিনি মানুহে মানে 300-400 এইখিনি মানুহে ইফালেও যায় তেওঁলোকৰ বিশেষ নাই এইটো হ'ল আফচুৰ দল অকল আফচুৰ দল UPPL গতিকে আফচু বেলেগ জাতি গোষ্ঠীৰ মানুহটো নিদিব আফচু এতিয়া ইয়াত দেই মানে কি ধৰণে কিবা কৰি আছে জানে ইয়াৰ লিডাৰবিলাক যিখিনি আছে অলপ দাদাগিৰি দেখাই ফালে চলিব খুজি আছে বিভিন্ন জাতি গোষ্ঠীৰ মানুহে হাৰাশাস্তি কৰি আছে অলৰেডি আমাৰ বক্তাসকলে অলৰেডি ক'লে যোৱাকালি ভকতপাৰা কি ধৰণে হৈছিলে এইবিলাক কথা ক'লে এতিয়া আমাৰ খৈৰাবাৰীত হোৱা নাই মানে কাইলৈ নহ'ব কি মানে আছে আজি তেওঁলোকে গৈ ফালে ৰাতি ধুমকি দিছে ঠকৰাবাৰী এলেকাত ধুমকি দিছে জালুকবাৰী এলেকাত ধুমকি দিছে অন্যান্য প্ৰান্তত অন্য মানুহক মানে ধুমকি দিছে অন্য জাতিক আজিৰ পৰা ধুমকি দিয়া আৰু এইটো কমিশ্যন ৰাজ চলি আছে আমাকে কাৰাপ্টেড বুলি কয় ইলেকশ্যনে হোৱা নাই তাৰিখে হোৱা নাই এই মুহূৰ্তত চাকৰিৰ নামত লাখ টকা উঠাইছে এইবিলাক কাৰাপশ্যন নহয় এতিয়া কমিশ্যন ৰাজ ইয়াত চলি আছে কোনে চলাই আছে এইটো দল UPPL দল দলে ইয়াৰ কমিশ্যন ৰাজ ইয়াত চলাই আছে চাকৰিৰ নামত মানে পইচা তুলিছে চেল্ফ হেল্প গ্ৰুপ নামক 72,000 টকা দিম বুলি এই কমিটিবিলাকৰ পৰা পইচা লৈছে এইবিলাকতো কমিশ্যন ৰাজ নহয় কি আৰু গতিকে ভৱিষ্যত প্ৰজন্মক তেওঁলোকে কি নীতি শিক্ষা দিব আজি BPF দলে যদি ইমানেই যদি কাৰাপ্টেড হ'লে হয় আমাক 2005 চনতে ঘূৰাই থৈ দিলে হয় পাব্লিকে কিন্তু কিয় ঘূৰোৱা নাই জানে আজি 15টা বছৰত BPF দলে বহুখিনি ভাল কাম কৰিছে ইয়াৰ কাৰণে আজি আমাৰ দায়িত্বত থকা ইণ্টেলেকচুৱেল ব্যক্তি এইখিনি গোটেই সমাজকৰ্মী হয় যিমান অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিছে তেওঁলোকে আমাৰ দলৰ লগত আছে গতিকে আমাৰ চিনিয়ৰ মানুহ যিমানখিনি আছে আমাৰ দলৰ লগতে আছে যিখিনি বুদ্ধিজীৱী মানুহ আছে আমাৰ দলৰ লগতে আছে গতিকে আজি বহুত মানুহে আজি আকৌ যোগদান কৰিবহে BPF মই ভাবি থৈছোঁ গোটেই সমষ্টিখন যিহেতু আমি ঘূৰা হৈ গ'ল গতিকে আমি এতিয়া 28,000 আমি পাই আছোঁ এই মুহূৰ্তত আৰু UPPL দল আফচুৰ দলৰ লগতে হ'ব বেলেগ নাই